হেল্ল' এভৰিৱান, আজি মই আপোনালোকলৈ লৈ আহিছোঁ ৰঙালাও এটা খুব ধুনীয়া ৰেচিপি। অকণমান বেলেগকৈ বনাইছোঁ আৰু কেনেকৈনো বনালোঁ আপোনালোকৰ লগতে ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। ৰঙালাও চব্জিখন বনাবৰ কাৰণে মই ৰঙালাও লৈছোঁ 1 চিটা, এনেকৈ সৰুকৈ কাটি লৈছোঁ। লগতে লৈছোঁ কেইটামান কেঁচা মটৰ, চক এয়া বহুত বেছি লোৱা নাই, কেইটামান লৈছোঁ। আৰু লগতে এটা আলু লৈছোঁ। আলুটো আপোনালোকে বাৰু যদি বেয়া পায় তেতিয়া নল'ব, মই আলুটো দিছোঁ, ভাল পাওঁ। আৰু লগতে এটা পিঁয়াজ কাটি লৈছোঁ, অকণমান আদা নহৰু থেতেলিয়াই লৈছোঁ, এখিলা তেজপাত, এটা শুকান জলকীয়া আৰু কেইটামান লৈছোঁ কালজিৰা। এইখিনি বস্তুৱে লাগিব। বলক তেতিয়াহ'লে আমি বনাবলৈ আৰম্ভ কৰোঁ। আৰু মই এটা বাতি লৈছোঁ, ইয়াতে মই এতিয়া এটা মছলাৰ পেষ্ট বনাই ল'ম। তাতে দিছোঁ মই 1 চামুচ হালধি, আৰু দিছোঁ আধা চামুচ মিট মছলা, আধা চামুচ গৰম মছলা, আৰু ৰেড চিলিও দি দিছোঁ অকণমান। যদি বেছি জ্বলা হ'লে ভাল পায় তেতিয়া জ্বলা দিব পাৰিব। আৰু লগতে দিছোঁ আধা চামুচ জিৰা গুড়ি। এতিয়া এইখিনি মই অকণমান পানী দি এটা পেষ্ট বনাই ল'লোঁ। এইফালে মই গেছত এখন কেৰাহী পাতি লৈছোঁ, আৰু কেৰাহীখন গৰম হ'লত তাতে দিছোঁ মই মিঠাতেল। বহুত বেছি দিব নালাগে মিঠাতেল, জোখ অনুপাতে দিলেই হ'ব। আৰু তেলখিনি গৰম হ'লত মই ইয়াতে দি দিলোঁ কালজিৰা, তেজপাত আৰু শুকান জলকীয়াটো। এতিয়া এইখিনি অকণমান কালজিৰাকেইটা ফুটিবলৈ দিম। এতিয়া মই ইয়াতে দি দিছোঁ কাটি ৰখা পিঁয়াজ। পিঁয়াজ মই এটা অকণমান ডাঙৰ চাইজৰ এটা পিঁয়াজ দিছোঁ। আৰু এইখিনি আপোনালোকে ইচ্ছা কৰিলে বাৰু পেষ্ট বনাইও দিব পাৰে, বা এনেকৈ কাটি দিলেও হ'ব, এনেকৈ অলপ সৰু সৰুকৈ কাটি। আৰু এইখিনি এতিয়া অকণমান ৰঙচুৱা হ'বলৈ দিম। আৰু এয়া চাওক, পিঁয়াজখিনি অকণমান ভজা হ'লত ইয়াতে দি দিছোঁ মই থেতেলিয়াই লোৱা আদা নহৰুখিনি। আৰু দি এতিয়া ধুনীয়াকৈ লৰাই দিব লাগিব, ইয়াৰ পৰা কেঁচা কেঁচা গন্ধটো যোৱালৈকে। আদা নহৰু ভাজি লোৱা হৈ গ'ল। ইয়াতে এতিয়া মই দিছোঁ কাটি ৰখা আলু, আৰু লগতে যিকেইটা কেঁচা মটৰ লৈছিলোঁ মটৰো দি দিছোঁ। এতিয়া মই আলু আৰু কেঁচা মটৰ প্ৰথমতে অকণমান ভাজি ল'ম। আলু আৰু মটৰ ভাজি থাকোঁতে ইয়াতে দি দিছোঁ মই এতিয়া জোখমতে নিমখ। যিহেতু হালধি মই পেষ্ট বনাই ৰাখিছোঁৱেই, সেইকাৰণে হালধি দিয়া নাই, অকল নিমখে দিছোঁ। আৰু এতিয়া গোটেইখিনি ভালদৰে লৰাই অকণমান সময় ভাজি ল'ম। আৰু এয়া ভাজি লোৱা 2 মিনিটমান হ'ল। এতিয়া ইয়াতে মই দিছোঁ যিটো মছলাৰ পেষ্ট বনাই ৰাখিছিলোঁ, মছলাৰ পেষ্টখিনি দি দিছোঁ। আৰু দি এতিয়া ভালকৈ লৰাই দিম। সদায় একেভাগে খোৱাতকৈ অকণমান থকা বস্তুখিনি অকণমান যদি বেলেগকৈ জুতি লগাই খাব পৰা যায়, খাবলৈ ভাল লাগে। কাৰণ সদায় একেটা ভাগেতো বস্তু খাবলৈও মন নাযায়, এনেকৈ অকণমান বেলেগ বেলেগকৈ দিলে খাবলৈ মন যায়। আৰু এই চব্জিখন আপোনালোকে ভাত বা ৰুটিৰ লগতো খাব পাৰে। আৰু এতিয়া এইখিনি মই অকণমান ঢাকি দিম। প্ৰথমে 2-3 মিনিটমানৰ কাৰণে অকণমান ঢাকোনখন লগাই দিম, যাতে প্ৰথমে এইখিনি ধুনীয়াকৈ সিজি আহে। আৰু এয়া চাওক, মোৰ গোটেইখিনি ভাজি লোৱা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিছোঁ কাটি থোৱা ৰঙালাওখিনি। ৰঙালাও সিজোতে বহুত বেছি টাইমো নালাগে, সেইকাৰণে ৰঙালাওখিনি অকণমান দেৰিকৈ দিছোঁ। আৰু এতিয়া ভালকৈ লৰাই মই এইখিনি আকৌ ঢাকোনখন লগাই দিম সিজি অহালৈকে। নিমখটো যিহেতু প্ৰথমে একেবাৰে দিয়েই দিছোঁ, সেইকাৰণে পিছত আৰু দিব নালাগে। এতিয়া এইখিনি অকণমান সিজি অহালৈকে ঢাকোনখন লগাই দিম। আৰু মাজে মাজে ঢাকোনখন লগাই লৰাই ভাজি থাকিলেই হ'ব। মানে লৰাই নাথাকিলে হয়তো তলত লাগি আহিব, সেইকাৰণে মানে যেতিয়ালৈকে নিসিজে আৰু ৰঙালাওখিনি তেতিয়ালৈকে এনেকৈ ভাজি থাকিলেই হ'ব। আৰু এতিয়া মই দিম আধা কাপমান গৰম পানী। তেতিয়া ভাজিখন খাবলৈ খুব ভাল লাগে। এনেকৈ অকণমান পানী দিলে, বহুত বেছি দি দিব নালাগে, আধা কাপমান দিলেই হ'ব। আৰু এতিয়া এইখিনি মই ভালকৈ লৰাই পানৰ কাৰণে ৰাখিলে আমাৰ ৰঙালাও চব্জি ৰেডি হৈ যাব। আপোনালোকে যদি খোৱা নাই, এনেকৈ এবাৰ বনাই খাই চাবচোন, খুব ভাল পাব এনেকৈ খাই। আৰু এয়া চাওক, একদম ৰঙালাও ভাজিখন ধুনীয়াকৈ সিজি আহিলে। মই অকণমান ভাঙি দিলোঁ, তেতিয়া খাবলৈ ভাল হয়। আৰু ভাতৰ লগত খাবলৈ যে ভাজিখন খুব ভাল লাগে। অকণমান মানে ভাতকেইটা ধুনীয়াকৈ ভাজিখনৰ দিও সানি খাব পাৰি, ভাল লাগে এনেকৈ খাই। আপোনালোকে এবাৰ ট্ৰাই কৰিব, আৰু কেনেকুৱা পালে মোক জনাব। শেষত মই অকণমান ধনিয়া পাতো দি দিছোঁ, তেতিয়া গোন্ধটোও ভাল লাগে, খাবলৈও ভাল লাগিব। আৰু মোৰ ৰঙালাও ভাজি ৰেডি হৈ গ'ল।
আজি ৰেচিপিটো কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে তেন্তে প্লিজ লাইক এটা কৰি দিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। তেন্তে আজিলৈ বাই বাই।